তোমাৰ সেখান চেনেল গান্ধী ব্লগ হাই হেৰস্ত আজি মোৰ মনটো ইমান ভাল লাগিছে যে ক'বলৈ ভাষাই নাই হেৰস্ত কিয় জানে না আপোনালোকে ৰবক হেৰস্ত আমি তেল পিঠা বনাইছোঁ এই পিঠা দেখিলে না মানে চাউলৰ লগত দিব লাগিব আৰু আমাৰ আঞ্জা বনাইছে ৰবক এই ভেদাইলতাৰ আঞ্জা ৰবক এই ভেদাইলতাৰ আঞ্জা এই ভেদাইলতা এই মাছৰ আঞ্জা এই মাছ এই মাংস হেৰস্ত দেখিছেনে হেৰস্ত ৰ'ব হেৰস্ত আপোনালোকক যে কৈছিলোঁ আহি যায় মানে ডিম্পুদা হেৰস্ত আহি পালোঁ দোস্ত হেৰস্ত আহি পালোঁ হেৰস্ত মই সপোনতো ভবা নাছিলোঁ যে ডিম্পুদা আমাৰ তাতে আহিব তো হেৰস্ত কেনে লাগছে আহাৰ কাৰণে মজা না আজি পাছে কি খোৱা হ'ব মাংস গোটেই আছে চব আছে বাপৰে ডিম্পুদা মোৰ বিষয়ে কিবা ক'বা নেকি হে মই পাগলা হৈ গৈছোঁ তোমাৰ কি ক'ম আৰু বহুত কিবা কিবি কৈ আছোঁ বলা ঘৰত এতিয়া মোৰতো দিম ৰ'বা কৈ তাতে হেৰস্ত আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেৰস্ত এতিয়া আমি ডিম্পুদাক চাহ খাব দিলোঁ চাহ খাব দিলাক এয়া পিঠা এই তেল পিঠা আৰু এই গলা এই চাহ আৰু পিঠা আৰু কণী দোস্ত ঐ ডিম্পুদা দেখা খাওঁ দে হেৰস্ত মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই